লিজাই আলু গুচাই আছে এনেকৈ। নমস্কাৰ, আজিৰ ভ্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে শিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ দিনাখন আমাৰ ওচৰৰ শিৱস্থানত শিৱৰাত্ৰি কেনেকুৱা ধৰণে পালন কৰা হৈছে চাওঁ আহক। 3 দিনমানৰ পৰাই ওচৰৰ সকলো মানুহ আহি পেলাই মন্দিৰটো চাফ চিকুণ কামত লাগি আছে আৰু আজি পুৱাৰ পৰা প্ৰসাদৰ কামত লাগি থকা হৈছে, লাডু বনোৱা ঘোটা বনোৱা কামতো লাগি থকা হৈছে আৰু ৰাতিলৈ যি খিচিৰিৰ ব্যৱস্থা কৰা হৈছে তাৰ কাৰণে চব্জি কুটা কামত কিছু মানুহ লাগি আছে। সকলোখিনি ভিডিঅ' মাধ্যমেৰে আপোনালোকক দেখাই আছোঁ। আৰু এফালে পুৰা চব্জি কুটা কামত ৰাইজ লাগি আছে। এয়া আমাৰ ওচৰ চুবুৰীয়া হয়, সকলোৱে আহি পেলাই কামত লাগি আছে এনেধৰণে। আৰু ৰাতিলৈ হ'ব খিচিৰি। চাহ আহিলে আৰু শিৱৰাত্ৰি বুলি ক'লে লাডু ঘোটা নহ'লেতো একো নচলেই আমাৰ। আৰু এয়া ৰাইজে বনাই আছে ধুনীয়াকৈ ঘোটা আৰু লাডু বনাই থকা হৈছে এইফালে। আৰু আমাৰ এইফালে লিজাই আলু গুচাই আছে এনেকৈ। বহুত কাম কৰি আছে ৰাতিপুৱাৰ পৰা, মানে ভাগৰি গৈছেগৈ আৰু এয়া ৰখি গৈছে। আৰু এইফালে চিৰা দৈ খাবৰ কাৰণে এনেকৈ বহিছোঁ, চিৰা দৈ আগত লৈ বহি আছোঁ। এইফালে আমাৰ ছাৰে ধুনীয়াকৈ চিৰা দৈ খাই আছে। গাইজ, শিৱৰাত্ৰি বুলি আজি মৃত্যুঞ্জয় মন্দিৰো পাই গ'লোহি আৰু মৃত্যুঞ্জয় মন্দিৰত আজিৰ দিনটোত বিশেষকৈ শিৱৰাত্ৰিৰ দিনটোত কিমান মানুহ হৈছে সকলোখিনি চাওঁ আহক। বাহ, তামাম ভিৰ আজি। ভিতৰত পূৰা মানুহ ভৰ্তি হৈ আছে আৰু বাহিৰতো আপোনালোকক দেখাবলৈ পাহৰি গ'লোঁ। বাহিৰত গাড়ীৰ লাইন, গোটেই পথাৰ ভৰ্তি আৰু মানুহ প্ৰায় 5,000 মান মানুহ বাহিৰতে আছে। আৰু ভিতৰ পৰিৱেশ এয়া চাওক, কি মজা পৰিৱেশ, কি ধুনীয়া। আৰু ছাইডত দেখা পাইছে এইখন বাগিচা নতুনকৈ লগাইছে। আগতে এইখিনিতে কাছ আছিলে, কাছ ৰাখিছিলে, বৰ্তমান এনেকৈ ফুলনি বাগিচা বনাই দিছে। মৃত্যুঞ্জয় মন্দিৰৰ এটা ছাইডত এনেকৈ বৰগছ, আহঁত গছত ফিটা বান্ধিব পৰা সুবিধা আছে, যিহেতু চাকি ভিতৰত জ্বলাব নোৱাৰি আৰু বাহিৰৰ কিছুমান জেগাতহে চাকি জ্বলাব পাৰি। আৰু ইয়াতো এনেকৈ চাকি জ্বলাব পাৰিব আৰু এনেকৈ গছত ফিটা বান্ধি পেলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰিব।
শিৱৰাত্ৰিৰ দিনা মৃত্যুঞ্জয় মন্দিৰৰ পৰিৱেশটো আগতকৈও বেছি ভাল লাগিলে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে লগ পাম বেলেগ এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।